নমস্কাৰ পুনৰ এটি মোৰ মিনি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে ভালে আছে, মোৰো ভাল। কালি কৰা মেখেলাখনৰ আজি মই চাদৰখন কৰিলোঁ। এইখন মোৰ চাদৰখনত এনেকৈ আঁচলত দিছোঁ 2 লাইন, এনেকৈ এইটো অকণমানিটো। তাৰপিছত মেখেলাত যেনেকৈ ডাঙৰকৈ দিছোঁ, সেই মেখেলা দিয়া ডাঙৰৰ মানে এপা মানে বুকুত দিলোঁ। এয়া বুকুখিনি মাহীয়াত মই কৰি আছিলোঁ, মানে বুকুখিনি কৰাতে অলপ টাইম লাগে, সেইকাৰণে মাহীয়াত মই কৰি আছিলোঁ। আৰু মই এনেকৈ গ্লাছ লগাই দিছোঁ। চাদৰ মেখেলাযোৰ কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি মোক জনাব দেই। আৰু চাদৰ মেখেলাযোৰ এনেকৈ মই লেছ লগালেহে কমপ্লিট হ'ব। লেছ মই এতিয়া লগা নাই, দেৰিকৈ লগাম। তাৰপিছতে আহিলোঁ মই আইতাৰ ভাগৰ বিহুবানত দহি গাঁঠিবলৈ। এইখন বিহুবানত মই দহি গাঁঠিবলৈ, দহি গাঁঠাটো কি দেখুৱাম আপোনালোকে চবে জানে। যদি মোৰ ভিডিঅ'বোৰ চাই ভাল